নমস্কাৰ, মই শ্ৰী ধ্ৰুৱজ্যোতি গগৈ ৯০ নং দুলীয়াজান বিধানসভা সমষ্টিৰ পৰা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে এইবাৰ দুলীয়াজান সমষ্টিত মই নিৰ্বাচন খেলিছিলোঁ আৰু কালি আপোনালোকৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিম বুলি ভাবিছিলোঁ আৰু ধন্যবাদ সূচক বাৰ্তা এটা প্ৰেৰণ কৰিম বুলি ভাবিছিলোঁ। কিন্তু কালি ৰিজাল্টটোৱে অত্যন্ত মৰ্মাহত কৰিলে। অন্তৰত সঁচাকৈ অলপ দুখ পালোঁ, কি কাৰণে মই 3বাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। যেতিয়া 3বাৰেই হাৰি গ'লোঁ, সঁচাকৈ মনটো কালিৰ পৰা খুব বেয়া হৈ আছিল। কিন্তু মই দুলীয়াজান সমষ্টিৰ 1,77,000 ভোটাৰক মই অন্তৰ নিবিড়ৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু লগতে মোক নিৰ্বাচনৰ সময়ত যিসকল দুলীয়াজানৰ যুৱ প্ৰজন্ম, যিসকল বৃদ্ধ বনিতা, নতুন প্ৰজন্ম, যুৱ মহিলা, মই সকলোকে আকৌ এবাৰ অন্তৰৰ নিবিড়ৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু মৰম যাচিছোঁ যে আপোনালোকে সেই সময়ত মোক ইমান মৰম দিলে, আপোনালোকে মোক ইমান সহায় সহযোগিতা আগবঢ়ালে, আপোনালোকে সেই সময়ত মোক ইমান সাহস দিলে। হয়তো মই আপোনালোকৰ কাৰণে চিৰ ঋণী হৈ থাকিম। দুলীয়াজান সমষ্টিবাসী ৰাইজৰ কাৰণে, জেন জিসকলৰ কাৰণে মই যি পৰিকল্পনা কৰিছিলোঁ, আজি 3টা নিৰ্বাচনতে কিন্তু মোৰ পৰিকল্পনা হিচাপেই মোৰ মগজুত আৰু মোৰ সঁচাকৈ অন্তৰত পৰিকল্পনা হৈ থাকি গ'ল। ইমান সাহস, ইমান মৰম, সঁচাকৈ অভূতপূৰ্ব সঁহাৰি। মই ভাবিছিলোঁ যে জীৱনত নিৰ্বাচন নেখেলোঁ, কিন্তু আজি মই আকৌ থিৰাং কৰিছোঁ, আকৌ মই প্ৰত্যাহ্বানৰ মাজলৈ আহিম আৰু মই আকৌ 2031 বৰ্ষত মই ৰাইজৰ কাৰণে কাম কৰিম আৰু দুলীয়াজান সমষ্টিৰ পৰা আকৌ এবাৰ নিৰ্বাচন খেলিম আৰু আকৌ প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। হয়তো মোক ৰাইজে সেই তাৰিখত অনুভৱ কৰিব বা মোৰ যিবিলাক দুলীয়াজান সমষ্টিৰ কাৰণে পৰিকল্পনা হয়তো ৰাইজে জানিব আৰু সেই সময়ত ৰাইজে মোক আঁকোৱালি আৰু মৰম কৰিব। এইটো মোৰ দৃঢ় বিশ্বাস আৰু কাইলৈৰ পৰা মই সমষ্টিবাসীৰ মাজত আকৌ লীন হৈ যাম। যেনেধৰণে 15 বছৰ নিৰবিচ্ছিন্নভাৱে কাম কৰিছোঁ, কাইলৈৰ পৰা আকৌ নতুন উদ্যমেৰে নতুন প্ৰজন্মটোৰ কাৰণে, তাৰমানে জেন জি সকলৰ কাৰণে, ইয়াত বৃদ্ধ বনিতা, যুৱ মহিলা, যুৱ বন্ধু সকলোৰে কাৰণে মই কাম কৰিম আৰু 2031 বৰ্ষত আকৌ মই নিৰ্বাচন খেলিম।